থাম্বনেইলটো দেখি গম পাইছে অসম পুলিচৰ আপোনালোকৰ নতুন ভেকেন্সি আহিব কালি CM ছাৰ এখন মিটিঙত কৈ দিলে মই সেই ভিডিঅ' ক্লিপটো আপোনালোকক লগাই দিম CM ছাৰৰ ভিডিঅ' ক্লিপটো আপোনালোকে প্ৰথমতে শুনি লওক দাদা কি খবৰ কেনেকুৱা কোন ফালৰ পৰা দেখুৱাই আহিছো আমাৰ নদীৰ ফালৰ পৰা বাপৰে নদীৰ ফালৰ পৰা ইমান দূৰ কষ্ট কৰি আহি গলি দাদা ভাল ইণ্টাৰভিউ কেতিয়া লাগিব নৱেম্বৰত হ'ব আপোনালোকৰ ভালনে একদম দে ততে ভালে থাকা বাবা ঠিক আছে দে হল তোৰ ফটো উঠিলে বাচ্চাক বিয়া নিদিবি দেই এইটো গম পাও না নাই 16 বছৰ আগত বিয়া হ'ব নালাগে বুলি পাও ঠিক আছে হ'ব দে যাওঁ হা এটা নিশ্চয় আপোনালোকে CM ছাৰৰ ভিডিঅ' ক্লিপটো শুনি গম পালে আপোনালোকৰ অসম পুলিচৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব নৱেম্বৰত গতিকে নৱেম্বৰত যদি ইণ্টাৰভিউ অনুষ্ঠিত হয় আপোনালোকৰ জলদি এতিয়া অফিচিয়েলি নটিফিকেশ্যন আহি যাব নতুন ভেকেন্সিৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন কৰক প্ৰেক্টিছ কৰক আপোনালোকে নিশ্চয় গম পাইছে এইবাৰ আপোনালোকৰ 2023 চনৰ যিটো ভেকেন্সি আছিল আপোনালোকৰ কিমান এটা কাট অফ হাই গৈছে ভেকেন্সি কিহত আহিব আপোনালোকক মই জনাম পুলিচত আহিব নে কামাণ্ডত আহিব নে ফৰেষ্টত আহিব সকলোখিনি ডিটেইলছত কথা পাতিম তাৰ আগতে আপোনালোকক মই মেইন ইম্পৰ্টেণ্ট দুটামান কথা কৈ দিছোঁ আপোনালোকে শুনি লওক আপোনালোকে নিশ্চয় গম পাইছে যিটো 23 চনত আহিছিলে আপোনালোকৰ ভেকেন্সি কিমান এটা হেভিয়ে কাট অফ গৈছে গতিকে বহুত ল'ৰা ছোৱালীয়ে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি আছে ৰানিং কৰি আছে পঢ়ি আছে গতিকে আপোনালোকক ৰানিং কৰক পঢ়ক প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক যদি আপোনালোকক অসম পুলিচৰ বা অসম আৰক্ষীত যদি আপোনালোকৰ চাকৰি লাগে আপোনালোকে এতিয়াৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আৰু মই আপোনালোকক কম ভেকেন্সি কিহত আহিব আপোনালোকে 100% তাতে দেখিব পাব আপোনালোকে কনফাৰ্ম থাকক এতিয়া 1 নম্বৰ পইণ্ট কৈ দিছোঁ আপোনালোকে নিশ্চয় গম পায় ফৰেষ্টৰ ভেকেন্সি আহিব 1 নম্বৰ আপোনালোকৰ ফৰেষ্টৰ 100% ভেকেন্সি দেখিবলৈ পাব 2 নম্বৰত মই আপোনালোকৰ এটা কনফাৰ্ম নহয় অসম আৰক্ষীত আহিব নে নাহে কিন্তু 2 নম্বৰত আপোনালোকৰ যিটো কামাণ্ডো বেটেলিয়ন হয় এটা 100% কনফাৰ্ম আপোনালোকৰ সেইটো ভেকেন্সি আহিব কি কাৰণে আহিব মই কৈ দিছোঁ ন এতিয়া কামাণ্ডোত 164 পোষ্ট যে আহিছিলে সেইখিনি আগতে আপোনালোকৰ 2022 চনৰে ভেকেন্সি আছিলে তাত যেতিয়া আহিছিলে সেইটো কাৰণে এই 164 পোষ্ট থাকি গৈছিলে সেই পোষ্টখিনি তাত এড কৰি গতিকে আপোনালোকৰ এতিয়া নতুন ভেকেন্সি হিচাপে আহিছিলে কিন্তু এতিয়ালৈকে আপোনালোকৰ 2000 ধৰক আপোনালোকৰ 24 নতুন ভেকেন্সি বুলি ক'ব গ'লে কামাণ্ডো বেটেলিয়ন অহা নাই এতিয়া গতিকে আপোনালোকৰ 2025 চনত আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ নতুন ভেকেন্সি সেইটো কাৰণে দেখিবলৈ পাব CM ছাৰে যেতিয়া কামাণ্ডো বেটেলিয়নটো গঠন কৰিছিলে তেতিয়া আপোনালোকক এটা কথা কৈছিলে 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰিম বুলি অলৰেডি আপোনালোকে নিশ্চয় গম পায় 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰিলে আৰু আগৰ এটা কামাণ্ডো বেটেলিয়ন আছিল এতিয়া 6টা বেটেলিয়ন হৈছে আৰু কামাণ্ডো বেটেলিয়ন 4টা বেটেলিয়নৰ কাৰণে নতুন ভেকেন্সি উলিয়াবলৈ আছে আৰু আপোনালোকে নিশ্চয় গম পায় কামাণ্ডো বেটেলিয়নত যিবোৰ ডাঙৰ কেম্প বনাই আছে আপোনালোকৰ তেজপুৰত বনাই আছে আপোনালোকৰ হাইলাকান্দিত বনাইছে এনেকৈ সকলো ধৰণৰ জেগাত কামাণ্ডোৰ কাৰণে ডাঙৰ কেম্প বনাইছে তো বহুত ডাঙৰ কেম্প বনাইছে হেভিকে মই গম পোৱা মতে তোৰ আপোনালোকৰ এতিয়া কামাণ্ডোৰ ভেকেন্সিটো সেইটো কাৰণে অহা আপোনালোকৰ 100% চান্স আছে আৰু কামাণ্ডো ভেকেন্সি আহিব তো আপোনালোকৰ কামাণ্ডো 4টা বেটেলিয়নৰ কাৰণে ভেকেন্সি আহিব আপোনালোকৰ বহুত এটা ভেকেন্সি দেখিবলৈ পাব আৰু এইখিনি ভেকেন্সিত আপোনালোকে যদি চাকৰি ল'ম বুলি ভাবিছে এতিয়াৰ পৰা আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰক আৰু আপোনালোকে নিশ্চয় গম পায় কামাণ্ডো চিলেকশ্যন প্ৰচেছটো তথাপিতো মই থুলমূলকৈ কৈ দিছোঁ আৰু ভেকেন্সিৰ ওপৰত কথা পাতিম আৰু আপোনালোকৰ কিহত অহা চান্স আছে মই তাৰ ওপৰতো পাতিম কামাণ্ডো মই ফিজিকেলটো যিসকল নতুনকৈ দিব বা যিসকল ছোৱালীয়ে নতুনকৈ দিব তথাপিতো মই অলপ কৰিছোঁ ছোৱালীৰ কাৰণে আপোনালোকে কামাণ্ডো ভেকেন্সি দেখিবলৈ পাব মই কৰিছোঁ কামাণ্ডো ছোৱালীসকলৰ ফিজিকেল আপোনালোকে নিশ্চয় গম পায় 2800 ফিজিকেল আৰু টাইম দিব আপোনালোকৰ 20 মিনিট টাইম দিব আৰু আপোনালোকৰ 16 মিনিটৰ ভিতৰত মাৰিব পাৰিলে ছোৱালী এক্সিলেণ্ট আছে আৰু ছোৱালীৰ তেনেকৈ লং জাম্প আছে 13.5 ফুট লং জাম্প আছে আৰু আপোনালোকৰ 100 মিটাৰ আছে ছোৱালী 100 মিটাৰটো আপোনালোকৰ ছোৱালীৰ টাইম দিব আপোনালোকৰ কিমান 19 ছেকেণ্ড আছিলে টাইম 19 ছেকেণ্ড 100 মিটাৰটো ছোৱালীৰ টাইম দিব আৰু ল'ৰা ফিজিকেল বুলি ক'লে আপোনালোকে নিশ্চয় গম পায় 4.8 কিলোমিটাৰ ল'ৰা ফিজিকেলটো বহুতেই হাৰ্ড সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব 4.8 কিলোমিটাৰ টাইম দিব আপোনালোকৰ 5 কিলোমিটাৰলৈ মানে 200 কম 4.8 কিলোমিটাৰ টাইম দিব আপোনালোকৰ 20 মিনিট আৰু আপোনালোকৰ ল'ৰা 100 মিটাৰৰ কাৰণে টাইম দিব 15 ছেকেণ্ড 100 মিটাৰৰ কাৰণে টাইম দিব 15 ছেকেণ্ড 100 মিটাৰ আৰু আপোনালোকৰ চিনাপ আছে 14টা আৰু আপোনালোকৰ লং জাম্প আছে 17.5 ফুট ল'ৰাৰ কাৰণে বহুতেই এটা মানে বহুত হাৰ্ড হয় এতিয়াৰ পৰা আপোনালোকে ল'ৰাৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু আপোনালোকৰ 3 নম্বৰত আপোনালোকৰ অহা চান্স আছে কামাণ্ডো যিটো সাব ইন্সপেক্টৰ হয় কামাণ্ডো সাব ইন্সপেক্টৰটো এইবিধ আপোনালোকৰ কনফাৰ্ম 100% আপোনালোকে 49টা আহিবলৈ পাব তো এতিয়া মোক সুধিব তুমি কেনেকৈ গম পালে যে 49টা কামাণ্ডো সাব ইন্সপেক্টৰ ভেকেন্সি আহিব তাতো মই কৈ দিছোঁ শুনক 49টা এতিয়া যিখিনি আগৰ কামাণ্ডো ভেকেন্সি আপোনালোকৰ পোষ্ট ওলাই গৈছিলে এতিয়া 2023 চনৰ আগৰ যিখিনি পোষ্ট আছিলে কামাণ্ডোত যেতিয়া 2400 যে আছিলে আপোনালোকৰ কামাণ্ডোত আহিছিলে এছআৰ পৰা মিলাই মিলি তাত আপোনালোকৰ পোষ্ট থাকি গৈছিলে 51টা কামাণ্ডো পোষ্ট থাকি গৈছিলে তাৰে 51টাত এবাৰ যেতিয়া ভেকেন্সি ওলালে মাত্ৰ 2টা ল'ৰাই কামাণ্ডো সাব ইন্সপেক্টৰটো যিটো এছআইফা পাছ কৰিব পাৰিব কিন্তু পাছ কৰিছে কিন্তু ৰিটেনত বহুত ল'ৰাই পাছ কৰিছিলে কিন্তু ফিজিকেলৰ কামাণ্ডোটো এছআইটো যিটো কনষ্টেবলৰ লেভেল হয় 4.8 কিলোমিটাৰ বা 17.5 ফুট লং জাম্প 100 মিটাৰ আৰু চিন আপ 14টা আছে
এইখিনি এটা SI কাৰণে বহুতেই গতিকে সেই বিষয় গতিকে দুটা ল'ৰাই মাত্ৰ কোৱালিফাই কৰিব পাৰিলে সেই দুটা ল'ৰাই ভাইবাৰো নল'লে আপোনালোকৰ কামাণ্ডো SIটো ভাইবাৰ 20 নম্বৰ হয় মানে সাইকমেট্ৰিক টেষ্ট 20 নম্বৰ হয় সেই 20 নম্বৰটো তেখেতলোকক নল'লে ডাইৰেক্ট মানে তেখেতলোকে পাই গৈছে গতিকে দুটা ল'ৰাই পাছ কৰিছে আৰু 49টা কামাণ্ডো সাব ইন্সপেক্টৰ SI পোষ্ট ওলাব যদি আপোনালোকে কামাণ্ডো SI যদি পোষ্ট কামাণ্ডো SI যদি চাকৰিটো যদি আপুনি ভাল পায় তেতিয়া কামাণ্ডো SI কাৰণে আপোনালোকে এতিয়া পায় ফিজিকেলটো সমানে ষ্টাৰ্ট কৰিব লাগিব আৰু পঢ়াটো সমানে চালু কৰিব লাগিব মই নিজে এতিয়া কামাণ্ডো SI কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ ৰানিং কৰি আছোঁ আপোনালোকৰ ৰানিং কৰক তেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু আপোনালোকৰ মই কৈ গ'লো এইখিনি যিমানখিনি অহা ইমানখিনিতে আপোনালোকৰ পোষ্ট অহা বহুতে 100% চান্স আছে মানে নতুন ভেকেঞ্চি অহাৰ চান্স আছে মই আপোনালোকক এতিয়া কৈ দিম কামাণ্ডো কনষ্টেবল আপোনালোকে 4টা বেটেলিয়ন দেখিবলৈ পাব ফৰেষ্ট দেখিবলৈ পাব কামাণ্ডো সাব ইন্সপেক্টৰ দেখিবলৈ পাব হয়তো অসম পুলিচৰ পোষ্ট আহিব লাগে তো অসম পুলিচৰ পোষ্ট মানে আহিলেও কমকৈ আহিব কিন্তু মোৰ মতে মই জনা মতে মই যিটো এনালিচিছ কৰিছোঁ অসম পুলিচৰ পোষ্ট আহিলেও কম আহিব কিন্তু অসম পুলিচৰ পোষ্ট অহাটো ইমানটা মানে ফিক্স নহয় কিন্তু আপোনালোকৰ কামাণ্ডো কনষ্টেবল হওক আৰু আপোনালোকৰ যিটো কামাণ্ডো সাব ইন্সপেক্টৰ আৰু ফৰেষ্টৰ ভেকেঞ্চি আপোনালোকে মিলাই মিলি এটা বহুতে 2026 চনত বহুতে ভেকেঞ্চিটো দেখিবলৈ পাব আৰু আপোনালোকে CM ছাৰে কোৱা মতে নিশ্চয় গম পাইছে আপোনালোকৰ নৱেম্বৰ মাহত আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব মানে ইণ্টাৰভিউ হ'ব বুলি কৈছে ইণ্টাৰভিউ মতলব আপোনালোকৰ ফিজিকেল নৱেম্বৰত ষ্টাৰ্ট হ'ব আৰু গতিকে 2026 চনতে আপোনালোকৰ বহুত এটা ভেকেঞ্চি দেখিবলৈ পাব আৰু নিশ্চয় গম পাইছে 2026ত CM ছাৰ ইলেকশ্যন আছে ইলেকশ্যনৰ আগে আগে আপোনালোকক সকলোখিনি এপইণ্টমেণ্ট লেটাৰ দি দিয়া হ'ব এইটো 100% আপোনালোকক ইলেকশ্যনৰ আগে আগে সকলোখিনি এপইণ্টমেণ্ট লেটাৰ দি দিব গতিকে আপোনালোকে যদি 2026ত যদি চাকৰি এটা ল'বলৈ আছে এইটোৱে সুবৰ্ণ সুযোগ বহুত সুবিধা মই নিজে এতিয়া মোৰ নিজৰ দুখ লাগি আছে মোৰ AB UB APR 3টা পোষ্টতে নাম আহিছিল এটাতো নাহিলে বা কামাণ্ডত মই পইণ্টৰ কাৰণে নাপালোঁ সেইটো মই ক'ব নাযাওঁ নাহিলে গতিকে এইবছৰ মই ল'ম বা আপোনালোকক লওক চেষ্টা কৰক তো চবেইটো ল'ম বুলিয়ে কষ্ট কৰে কিন্তু আমি নাপাওঁ তো এইবছৰ আমি ক'ত ভুল হৈ গ'ল সেইখিনি কথা আপোনালোকে ৰিয়েলাইজ কৰক এইবছৰ মোৰ ক'ত ভুল হৈ গৈছে মই কামাণ্ডত ক'ত কমি গ'ল কি কমি গ'ল সেইখিনি আপোনালোকে ৰিয়েলাইজ কৰি ভালকৈ প্ৰেক্টিছ কৰক আপোনালোকক মই ক'লোঁ ভেকেঞ্চি এটা বহুতেই দেখিবলৈ পাব আপোনালোকে 100% কনফাৰ্ম থাকক আৰু আপোনালোকে মই আপোনালোকক এটাই 100% ৰিকুৱেষ্ট এটাই মই লাষ্টত আপোনালোকৰ ৰিকুৱেষ্ট কৰিম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক নকৰক মই সেইটো ক'ব নাজানো কিন্তু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিম বুলি ভাবিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক ডিফেন্সৰ ইয়াত সকলো ধৰণে আপডেট দিয়া হয় আৰু মই কোনো ধৰণে ফেক ভিডিঅ' আপোনালোকক নিদিওঁ মোৰ ভিডিঅ' প্লেলিষ্টটো আপোনালোকে চেক কৰিব পাৰে ইয়াত কোনো ধৰণে আপোনালোকে এটাও ফেক ভিডিঅ' নাপায় তো মই সেইটো কাৰণে আপোনালোকক এটা কথাই ৰিকুৱেষ্ট কৰিব চাম আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ হেল্প হ'ব আগত সকলোখিনি ডিফেন্সৰ ওপৰত কথা পাব কেনেকৈ দৌৰিব লাগে কেনেকৈ জঁপিয়াব লাগে কেনেকৈ আপোনালোকে ইম্প্ৰুভ কৰি পেলাই সকলোখিনি মই এইটো চেনেলত ভিডিঅ' দিওঁ আৰু নতুন ভেকেঞ্চি ওপৰত দিওঁ কিন্তু মই আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম আজি আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক এইটো কাৰণে শ্বেয়াৰ কৰিব কৈছোঁ যিবিলাকে এতিয়া ডিমটিভেশ্যন আছে মানে আছাম পুলিচৰ পইণ্টত নহা নাই কামাণ্ডো পইণ্টত নাপালে তো এখেতলোকক শ্বেয়াৰ কৰি দিওঁ যাতে নতুন ভেকেঞ্চি আহিব বুলি তেওঁলোকে যাতে প্ৰেক্টিছটো ষ্টাৰ্ট কৰিব পাৰে সেইটো কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আৰু আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যনটো কৰক মই আপোনালোকৰ মোৰ ফালৰ পৰা আপোনালোকক বেষ্ট অফ লাক দিছোঁ আপোনালোকে প্ৰিপেৰেশ্যন কৰক জয় হিন্দ